বৰষুণ আহিব নেকি? বৰষুণ নাহে। কিয় নাহে? বৰষুণ নিদিবই। কিয় নাহিব? আহিব দিয়ক। এইবাৰ খেতিটো বন্ধ হৈ গ'ল। আহিব দিয়ক। আহিব দিয়ক বাবা। যোৱা তোমাক বৰ দিছো। কি বুলি? কરોড়পতি হবা। কি কৰিম মই? যোৱা তুমি বৰ দিছো। মই কি কৰিম? মই কি কৰিম? কৰোড়পতি হৈ মই কি তুমি কৰিম? এতিয়া বৰ্তমান এচিলিন যোগাৰ কৰা। বাবা অকণ দেৰি হ'ব। অকমান ইউক্তি মানে দেউতা নহ'লে মোৰ খং উঠিলে মই কৈলাশত গুচি যাওঁ। দেৰি হ'ব। মই কৈলাশত গুচি গ'লে তুমি আৰু নাপাবা বিচাৰিম। মোৰ গুচি আহিছে আৰু। মোৰ ব্লগটোতে কিবা এটা কৈ দে চবে। হাই ৰঙালী বিহুৰ শুভকামনা থাকিল সকলোলৈকে মই ফিল্ডিংক ফ'ল' কৰি দিব দেই কি ক'ব সকলোকে ৰঙালী বিহু শুভেচ্ছা আছিলোঁ ভাল লাগিছে আজি বিহু সকলোকে বিহু শুভেচ্ছা দিছিলোঁ বঢ়িয়া ৰঙালী বিহু শুভেচ্ছা আজি বিহু উপলক্ষে কিবা ক'বা? বিহু উপলক্ষে কিবা এটা কোৱা। কেনেকুৱা লাগিছে আজি মন? বহুত ভাল লাগিছে সকলোকে বিহু শুভেচ্ছা জনাইছোঁ আৰু এতিয়া আমি ক'ত যাম? এতিয়া আমি শোভাযাত্ৰালৈ যাওঁ শোভাযাত্ৰা যাম আৰু দেখাই চাই থাকক। এতিয়া আমি ফিতা কাটিব আহিছোঁ ফিল্ডত। চাই থাকক আপোনাৰ লগত দেখাই আছে ফিতা কাটা। উপসভাপতি আদিত্য বসুৰ মতে আমি এখন কোলাম বিহুৱান সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ বাইদেউ নাচি দিয়ক অলপ, নাচি দিয়ক অলপ। এইখিনি নাচা, এইখিনি নাচা, এইখিনি নাচা, এইখিনি নাচা। ৰঙা কইনা মাথা গৰম হৈ গৈছে ফুল বিচাৰি আমাৰ এতিয়া নগাঁৱৰ প্ৰচেছন গ্ৰুপ আহি আছে। তো চাই থাকক, খেলামাৰ লগত যাম আমি, বেছি দূৰ নাযাম আৰু। এতিয়া আমি আমাৰ গাঁওখনো পাৰ হোৱা নাই, 2 কিলোমিটাৰ হয় আমাৰ ন। 2 কিলোমিটাৰ যাম, 2 কিলোমিটাৰ ঘূৰি আহিম আমি। চাওক আমাৰ অসমৰ কালচাৰৰ বিউটি, অসমৰ কালচাৰ এইবিলাক দেখিছে।
No. ভাল লাগিছে ভাল লাগিছে কিহৰ কাৰণে গৈ আছে এইটো বহুত আকৌ এপিনে চাওক এপিনে চাওক বঢ়িয়া অনুভৱ কওক কেনেকুৱা লাগিছে কিহৰ কাৰণে গৈ আছে নকলে নহ'ব কওক কিবা এটা কওক বেয়া পাইছে তুমি সুধিবা তুমি অনুভৱ কেনেকুৱা একদম বঢ়িয়া কিহৰ কাৰণে গৈ আছে সোণালী জয়ন্তী কাৰণে আমি আজি শোভাযাত্ৰা উলিয়াইছোঁ খেলামাৰলৈকে বৰষুণ আহোঁ অৱস্থা তথাপি আমি বহুত মানুহ আহিছোঁ বৰষুণ আহিলেও যাম আমি নাই আহা হেপী ৰঙালী বিহু আমাৰ দহগাঁও সোণালী জয়ন্তী 50 বছৰ আৰম্ভ হ'ল আজি আমাৰ 5-6 বিহু আছে আৰু পাপৰি গগৈ আহিব আমাৰ ইয়াত এয়া আমাৰ শোভাযাত্ৰা চলিছে আজি গৰু বিহুৰ দিনাখন অনুভৱবিলাক কওক কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ক অনুভৱ কেনেকুৱা মজা বিহু লাগিছে কেনেকুৱা অনুভৱ অনুভৱ কেনেকুৱা আপোনাৰ অনুভৱ কওক কেনেকুৱা মোৰ ভাল লাগিছে ভাল লাগিছে কিমান ভাল লাগিছে এইটো বহুত ভাল লাগিছে হা বহুত ভাল লাগিছে ভাল লাগিছে ঠিক আছে দিয়ক মই কৈ আছোঁ কওক কেনেকুৱা লাগিছে কওক অঁ অঁ আপুনি কওক ভালনে ভাল লাগিছে বহুত ভাল লাগিছে কৈ যাওক এইফালে কৈ যাওক কেনেকুৱা লাগিছে আমাৰ এইফালে ভাল লাগিছে ললিতা হৰি ভাল লাগিছে কেনেকুৱা ভাল লাগিছে এইটো বহুত ভাল লাগিছে আজি মানে সোণালী জয়ন্তীৰ মানে আজি শোভাযাত্ৰা কৰিছেতো সেইটো কাৰণে মানে মনত আনন্দ লাগিছে বহুত আনন্দ লাগিছে মানে কওক কেনেকুৱা লাগিছে কি ক'ম ভাল লাগিছে বাবু 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 কেনেকুৱা লাগিছে কওক কেনেকুৱা লাগিছে কওক বহুত বঢ়িয়া অনুভৱটো কওক আপোনাৰ অনুভৱ কওক কেনেকুৱা লাগিছে অনুভৱ কি ক'ম আৰু বুজাব নোৱাৰা অনুভৱ বিহু না
কৈ যোৱা কি ক'ম কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে তই ক কি ক আৰু মই নাম ল'লে ক'ম হা ভাল লাগিছে বল বহুত 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 এটা কলা লেচা মই ৰখি যাওঁ ন নাই এতিয়া কিমানো কৈ থাকিবি আৰু অকলে সুমন দা এতিয়া লাগিব কিবা এটা কৈ দে কিবা এটা নমস্কাৰ কৰিছোঁ ন দৰকা আঞ্চলিক মানে বিহু কমিটি এই উদযাপন কমিটি মানে কুশল ইয়াত আমাৰ পানী যোগান চলি আছে নেকি বহুত পানী আছে এটা হ'লে হৈ যাব ন ইয়াতে আমাৰ পানী যোগান চলি আছে দিপম নাপাবা তুমি আমাৰ এইবিলাক পানী যোগান মানুহ এইবিলাক জগতরে গুরু তুমি গুণরে সাগর কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্ত শংকৰ মাতৃ সত্য সন্ধ্যা তুমি জগত ঈশ্বৰ জগতরে গুরু তুমি